চাওক অকলে 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 কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱা মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চাওক গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব চাওক অকলে 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 কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱা মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চাওক গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব চাওক অকলে 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 কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱা মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চাওক গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব চাওক অকলে 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 কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱা মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চাওক গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব চাওক অকলে 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 কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱা মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চাওক গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব চাওক অকলে 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 কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱা মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চাওক গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব চাওক অকলে 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 কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱা মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চাওক গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথাবিলাক বুজি নাপাব চাওক অকলে 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 কোনো নিৰ্বাচন নেখেলে ৰাইজক লৈহে নিৰ্বাচন খেলে অকলে খেলিলেতো তাক পাগল বুলি ক'ব তেনেকুৱা মানুহ ওলাই কেতিয়াবা কেতিয়াবা নমিনেশ্যন দিয়ে অকলে কিন্তু চাওক গণতন্ত্ৰটোৱে ৰাইজৰ কাৰণে ৰাইজক লৈহে গণতন্ত্ৰ এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে বুজি নাপাব কিয় কাৰণে ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় এই কথা